নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেলটোলৈ মই স্বাগত জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত প্লেচ ভেলু সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈ মন দি শুনি। প্লেচ ভেলুনো কি? ঠিক আছে, প্লেচ ভেলু মানে হৈছে স্থানীয় মান। অসমীয়াত স্থানীয় মান বুলি কয়। মই যদি কয় এটা সংখ্যা লিখোঁ 4, 5, 7, ইয়াত যদি কওঁ 7ৰ প্লেচ ভেলু কিমান? 7ৰ প্লেচ ভেলু 7টো মানে কিমান নহয়, আমি কোন স্থানত আছে 7টো। ঠিক আছে, আমি এতিয়া একক জানো, দহক জানো, এইটো শতক জানো না? 7টো একক মানে প্লেচ। ঠিক আছে, ইংলিছত ইউনিট ডিজিট বুলি কয়, অসমীয়াত এককৰ ঘৰত 7টো আছে। ঠিক আছে, মই যদি আৰু এটা সংখ্যা আৰু এটা সংখ্যাৰ দ্বাৰা দেখুৱাব পাৰোঁ, চাই থাকিব। মই যদি কওঁ 4, 5, 2, 9, 2, এই সংখ্যাটোৰ 5 যে আছে, 5ৰ প্লেচ ভেলু কিমান? ঠিক আছে, মানে 5টো কিমান নম্বৰ, কিমান? এতিয়া এইটো একক, দহক, শতক, হাজাৰ, অৰ্থাৎ 5টো প্লেচত আছে। মানে 5টো যদি লিখোঁ আমি, প্লেচ ভেলু কিমান হ'ব? প্লেচ ভেলু এইটো হা 5 into 1000। ঠিক আছে, আমি পৰীক্ষাত এনেকৈ কৰিব লাগিব। আপুনি 5ৰ স্থান হাজাৰ লিখিলে নহয়, এনেকৈ দিব লাগিব। 5 × 1000। 1000 কি হৈছে? 5টো হাজাৰৰ স্থানত আছে, একক, দহক, শতক, হাজাৰ। ঠিক আছে, প্লেচ ভেলু হৈ গ'ল আমাৰ। এতিয়া ফেচ ভেলু হৈছে অসমীয়াত অংকিত বুলি কয়। অংকিত যেনে ধৰক আমি যদি নিজৰ ফেচটো, ধৰক আমাৰ এখন ফেচটো যদি আমি দাপোনখন চাওঁ, দাপোনখন কি কওঁ? আমাৰ নিজৰ ফেচটো দেখা পাওঁ, হয়নে নহয়? আমিতো আৰু বেলেগৰ ফেচ দেখা নাপাওঁ। মোৰ ফেচটো চালে বেলেগৰ ফেচটো দেখা নাপাওঁ ন? ঠিক তেনে সংখ্যাৰো যদি ফেচ ভেলু সোধে কি হ'ব, মই কৈ আছোঁ। যদি ধৰক এইটো সংখ্যা দিছোঁ 4, 5, 2, মই দেখোঁ 4, এই 4ৰ ফেচ ভেলু কিমান হ'ব? 4ৰ ফেচ ভেলু 4য়ে হ'ব। 4টো বেলেগ হৈ নাযায়। ফেচ ভেলু দিছে, প্লেচ ভেলু সোধা নাই। ঠিক আছে, ফেচ ভেলুত যিটো সংখ্যা সোধে সেই সংখ্যাটো নিজে হৈ যায়। ঠিক আছে, এইটো হৈছে পৰীক্ষাতনো এই প্লেচ ভেলু আৰু ফেচ ভেলু কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। মই যদি এটা উদাহৰণ দিওঁ, 4, 5, 2, 7, 6, 5। ঠিক আছে, ইয়াৰ যদি মই কওঁ 6ৰ প্লেচ ভেলু, 6ৰ প্লেচ ভেলু আৰু 5ৰ ফেচ ভেলু, 6ৰ প্লেচ ভেলু আৰু 5ৰ ফেচ ভেলুৰ মাজৰ যোগফল কিমান? যদি সেনেকৈ মই নেক্সট শ্লাইডত কৈ দেখুৱাইছোঁ। 6টো কিমান নম্বৰ আছে? ইয়াতে কৈ দি আছোঁ। 6টো কিমান নম্বৰ আছে? একক, দহক, শতকত 100ত আছে না? 100 প্লেচ আছে, 6 × 100 কিমান হ'ল? 600 হ'লনে? আৰু কিমান হ'ব? 5 হ'ব। এই 600 5টো যোগ কৰি দিব, মানে 600 + 5 কিমান হ'ব? 605 ফলটো ইয়াত জেগা নিদে ভালকৈ, মই এইটো ইকুৱেল হয়। ঠিক আছে, এনেকৈ সুধিব, এনেকৈ আমি এনচাৰটো উলিয়াই দিব লাগিব। এইটো 0 সংখ্যা দেখুৱাই আছোঁ। যদি এইটো কওঁ মই 9, 7, 2। ঠিক আছে, গতিকে এতিয়া ইয়াত চাব, ইয়াত যদি মই কওঁ 7ৰ প্লেচ ভেলু আৰু ফেচ ভেলু যোগফল কিমান? 7ৰ দেই, 7 সংখ্যাটোৰ কথা হৈছে, 7ৰ প্লেচ ভেলু আৰু 7ৰ ফেচ ভেলুৰ মাজৰ যোগফল কিমান? প্লেচ ভেলু কিমান হ'ব? একত 10 প্লেচত আছে, 7 × 10, প্লেচ ভেলু 70 আৰু ফেচ ভেলু 7টো নিজে। গতিকে যদি যোগফল হয় 70 + 7 কিমান হ'ব? 77। আৰু যদি
বা প্লেচ ভেলু ফেচ ভেলুৰ মাজত পাৰ্থক্য কিমান তেতিয়া 70ৰ পৰা 7 হ'ব 63 ঠিক আছে বিভিন্ন ধৰণৰ প্ৰশ্ন প্লেচ ভেলু আৰু ফেচ ভেলু গম পালে আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ খুব সহজতে সমাধান কৰিব পাৰিব ঠিক আছে